তো গাইজ আজি ভিডিঅ'টো মই কৰিবলৈ আছো যেতিয়া মিট ট্ৰাই সঁচা নে মিছা সেই মিট কেইটা হ'ব গৈছে বহুত ভয়ংকৰ মানে কেনেকুৱা যে আমি এখন হাত মুক্কা বনাই কেনে খাব পাৰো নে নোৱাৰো আৰু আমি উল্টাকে বাগাৰি কেনে পানী খাব পাৰো নে নোৱাৰো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে যদি চেনেলটো নতুনকৈ চাইছে আৰু ভিডিঅ'টো লাইক কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বলক আমি নাম্বাৰ 1 মিছাবলৈ যাওঁ তো গাইজ আমাৰ নাম্বাৰ 1 মিটটো হ'ল যে আমি জোতা পাত ওপৰত 2 নম্বৰ দিলো সেই পাত পাল্টাকে পৰিব বলক আমি এই মিটটো সঁচা নে মিছা ট্ৰাই কৰো এইটোতো প্ৰথমবাৰ চিধাকে পৰিছে বাৰু আৰু দুইবাৰ চাওঁ এই দুইবাৰ কেনেকে পৰে হা এই 2 নম্বৰ বাৰ এইবাৰ জোতা পাত উল্টাকে পৰিল মানে এনেকে পৰিল বলক আৰু একবাৰ চাওঁ 3 নম্বৰ বাৰ কি হয় 3 নম্বৰ বাৰ পাল্টাকে পৰিল সেইকাৰণে মই ক'ব নোৱাৰো যে এই মিটটো সঁচা নে মিছা কাৰোবাৰ কাৰণে এইটো মিছা হ'ব পাৰে কাৰোবাৰ কাৰণে সঁচা হ'ব পাৰে বলক আমি নেক্সট মিটটোলৈ যাওঁ তো গাই আমাৰ নেক্সট মিটটো হ'ল যে আমি চকু বন্ধ কৰি কেনে আমি 10 ছেকেণ্ড চকু বন্ধ কৰি কেনে ভৰিখন এনেকে থাকিব নোৱাৰো বলক এই মিটটো সঁচা নে মিছা আমি ট্ৰাই কৰো 1 2 3 4 5 6 এইটো মইতো নোৱাৰিলো এইটো একবাৰ আমাৰ কেমেৰামেন ছাৰক দিছা সেই পাৰে নে নোৱাৰে আপোনালোকৰ একবাৰ ঘৰত ট্ৰাই কৰিছে বোলে চকু বন্ধ কৰি এনেকে থাকিবলৈ 10 ছেকেণ্ড আপোনালোকে পাৰে নে নোৱাৰে দেন টুল আৰম্ভ কৰ 1 2 3 4 5 6 7 8 তো গাইছ আমাৰ কেমেৰামেন ছাৰো 8 বাৰ পাৰিলে আপোনালোকে ঘৰত কৰি কেনে আমাক কমেণ্ট কৰি কওক যে এইটো আপোনালোকে পাৰিলে নে নোৱাৰিলে বলক আমি যাওঁ এতিয়া নেক্সট মিটটো লৈ তো গাইজ আমাৰ নেক্সট মিটটো হ'ল যে আমি হাতখন মুক্কা বনাই কেনে মুখত ভৰাব নোৱাৰো বলকচোন আমি এইটো চাওঁ গাইজ আমাৰ মুখখন হ'ল এখিমেন হাতখন হ'ল এখিমেন এইটো ক'ত মুখত ঢুকে এইটো মোৰ হিচাপত এই মিটটো সঁচা আপোনালোকৰ কি হয় এই ৰায়টো আপোনালোকে হাতখনকে ফুৰকাব পাৰিছে মুখত আমাক কমেণ্ট কৰি কওক আৰু যদি আপোনালোকে ভিডিঅ'টো ইয়াকে চাই আছে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো লাইক কৰি দিয়ক বলক আমি যাওঁ আমাৰ নেক্সট মিটটো লৈ তো আমি নেক্সট মিটটোতে কাৰণে আমি ইয়াতে বাগৰ দিব লাগিব সেইকাৰণে মই এনেকুৱা হৈ ৰ'ব আগতে সাজু এইটো কৰিব হেনি যাব সেইটো মই একবাৰ ৰেডি হৈ লওঁ তাৰপিছত মই পানী গিলাচটো লওঁ এই মিটটো সঁচা বুলি ক'ব লাগিব কাৰণ এইটো যেতিয়া মুখত আমি উল্টাই বাগৰ দি কাৰণে পানী ফিকাওঁ মুখৰ পৰা ওলি যায় সেইকাৰণে আমি তাতকৈ ইমান কষ্ট কিয় কৰিম আমি সেনেকুৱা কিয় কষ্ট কৰিম যে এনেকৈ উল্টাকে বাগৰ দি কেনে খাম তাতকৈ আমি এনেকৈ বহি লওঁ এখনত কাৰোবাৰ এনেকৈ বাগৰ দি কেনে খাব নাগাইছে সেইকাৰণে এই মিটটো সঁচাই বুলি ক'ব লাগিব কিন্তু আপোনালোকে কেতিয়া এইটো এনেকুৱা কাম নকৰিব আৰামছে শান্তিৰে বহি লৈ কেনে পানী খাব বলক আমি যাওঁ এতিয়া নেক্সট মিটটো লৈ তো গাইজ আমাৰ নেক্সট মিটটো হ'ল আৰু শেষৰ মিটটো হ'ল যে আমি এটা ঘূৰণীয়া আঁকিব নোৱাৰোঁ মানে এটা গ'ল আঁকিব নোৱাৰোঁ একবাৰত বলকচোন আমি এই মিটটো সঁচা নে মিছা চাওঁ ৰ'ব এই নুচাই এই গাইজ চাওক এই গ'লটোনো মই একেবাৰতে আঁকিলোঁ মই সৰু হ'লেও পাৰোঁ নে এইটো সৰু হ'লে নল্লোঁ ডাঙৰ হ'লেও মই একেবাৰতে পাৰোঁ মানে আমাৰ চিধা গ'ল নাই দেচোন দে এইটো কিন্তু শুদ্ধকৈ হৈছে সেইকাৰণে এইটো ৰাইট চিন দিলোঁ আৰু একবাৰ আমাৰ কেমেৰামেন ছাৰকো দিছেও যে সি একবাৰত এটা গ'ল আঁকিব পাৰে নে নোৱাৰে বলকচোন চাওঁ তাৰপিছত আমি এই ভিডিঅ'টো তাতে সমাপ্ত কৰিম আমাৰ কেমেৰামেন ছাৰ মানে নিতুলে চাই পাব যে এইটো আমি গ'লটো ভালকৈ আঁকিব পাৰে নে নোৱাৰে একবাৰ চা ইয়াৰ গ'লটো একেবাৰতে হৈ গ'ল মানে আমি ইয়াৰ পৰা এইটো বুজিব পাৰোঁ যে এই মিটটো সঁচা নহয় মিছা কাৰণ আমি যদি সঁচা হ'লে আমি গ'লটো একেবাৰতে চিধাকে আঁকিব নোৱাৰিলোঁ হয় তো গাইজ আমাৰ এই মিটটো সঁচা যে মানে মিছা যে আমি একবাৰত গ'ল আঁকিব নোৱাৰোঁ চাওক এইটো মই কেনে ধৰণৰ দিমাগ একেবাৰতে আঁকি পেলাইছোঁ তাকো আপোনালোকে এইটো আৰু আমাৰ কেমেৰামেন ছাৰে আঁকিছি তাৰো একেবাৰতে গ'ল হৈ গৈছে মানে একেবাৰে নহয় 2 বা 3 বাৰ ট্ৰাই কৰাৰ পিছত হৈছে আৰু আমি আজি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আপোনালোকে যদি চেনেলটো ইয়াকলেন চাইছে মানে এই ভিডিঅ'টো ইয়াকলেন চাইছে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো পাৰে যদি কাৰোবাৰ লগত শ্বেয়াৰ কৰি দিয়ক আজিৰ কাৰণে কিমানটা সমাপ্ত কৰোঁ বাই বাই টাটা লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই